হেল্ল' এভৰিৱান, দীপজ্যোতি সোণোৱাল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মেৰী বিস্কুটৰ পৰা অতি সহজে কেনেদৰে পেৰা বনাব পাৰি দেখুৱাব খুজিছোঁ। তেনেহ'লে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আমাক লাগিব মেৰী বিস্কুট, পাউডাৰ গাখীৰ মই এভৰিডেটো ইউজ কৰিছোঁ, গৰুৰ ঘি লাগিব মই অন্নপূৰ্ণাটো ইউজ কৰিছোঁ, চেনি লাগিব আৰু অলপমান কুহুমে গৰম পানী। প্ৰথমতে মই মেৰী বিস্কুটখিনি এটা মিক্সাৰ গ্ৰাইণ্ডাৰত প্ৰথমতে গুড়ি কৰি ল'ম। লগতে চেনিখিনিও মই গুড়ি কৰি ল'ম। চেনি আপোনালোকে নিজৰ আন্দাজ মতে ল'ব। এয়া হৈ গৈছে চেনি আৰু মেৰী বিস্কুটৰ গুড়ি। এতিয়া চেনি আৰু মেৰী বিস্কুটৰ যিখিনি গুড়ি আছিলে দুইখিনি মই মিহলি কৰিম। মই এয়া ভিডিঅ'ত দেখি আছে, ভিডিঅ'ত কেনেদৰে মিহলি কৰিছোঁ আপোনালোকে তেনেদৰে মিক্স কৰিব। তাৰপিছত মই তাত অলপমান ঘি এড কৰি দিম। গৰু ঘি মই অন্নপূৰ্ণাটো লৈছিলোঁ, আপোনালোকে যিকোনো ল'ব পাৰে কিন্তু ভাল ঘিও ল'ব, গৰু ঘি ল'ব। এয়া মিক্স কৰিছোঁ। তাৰপিছত মই তাত পাউডাৰ গাখীৰ মই তাত ঢালি দিছোঁ, আপোনালোকে ভিডিঅ'ত দেখিছে। আৰু এনেদৰে ঢালি দি আপোনালোকে হাতেৰে সেইখিনি যিমান পাৰে মিক্স কৰিব। মই যিদৰে ভিডিঅ' দেখাইছোঁ তেনেদৰে আপোনালোকে হাতেৰে সেই গোটেইবোৰ মিশ্ৰণ মিক্স কৰিব। তাৰপিছত মই তাত অলপমান কুহুমীয়া গৰম পানী তাত ঢালি দি পিনে আকৌ সকলোখিনি মই মিক্স কৰিছোঁ। মিক্স কৰি পিনে আচলতে এইখিনি মঠিব লাগে। আপোনালোকে ভিডিঅ'ত দেখিছে কেনেদৰে মই অলপমান কুহুমীয়া গৰম পানী লৈ পিনে কিদৰে মই সেইখিনি মিক্স কৰি আছোঁ। আচলতে সেইখিনি ৰুটি বনাবৰ বাবে আটাৰ পৰা যিদৰে লাডু এটা বনোৱা হয় তেনেদৰে মঠিব লাগে। আচলতে আটা যিদৰে মঠে সেইখিনি এই মিশ্ৰণখিনি তেনেদৰে মঠিব লাগে। এয়া আপোনালোকে দেখিছে কেনেদৰে এটা লাডু হৈ পৰিছে। যিমান পাৰে এইটো মঠিব লাগে। 15ৰ পৰা 20 মিনিটলৈকে আপোনালোকে এইটো হাতেৰে মঠি থাকিব লাগে। আচলতে বেছিকৈ মঠিলে এইটো ফটাৰ সম্ভাৱনা নাথাকে, যদি কমকৈ মঠা হয় তেনেহ'লে ফটাৰ সম্ভাৱনা বেছি। এয়া হৈ গৈছে মঠা। এতিয়া সৰুকৈ এনেকৈ গোল কৰি ভিডিঅ'ত দেখুৱাৰ দৰে সৰুকৈ অলপ লৈ পিনে গোল কৰি যিদৰে পেৰাটো আচলতে বনোৱা হয় তেনেকৈ ঠিক তেনেদৰে বনাব লাগে। এয়া আপোনালোকে দেখিছে কেনেদৰে পেৰা তৈয়াৰ কৰা হৈ গ'ল। এইকেইটা 2 ঘণ্টা থৈ আপোনালোকে পৰিৱেশন কৰিব পাৰে। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব
আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।